খবৰ সকলোৱে জনাবা মই ঠিকে আছো বহুত ঠাণ্ডা বতৰ একদম ৰাতিপুৱাৰ পৰা গধূলিলৈকে নিয়ৰ কুঁৱলী তোমাক কৈছো দিনটো বেলি দেখিবলৈ নাপাওঁ আজি অকণমান দেখিছোঁ আৰু অকণমান মনটো বেয়াও লাগি আছে কাৰণ ঘৰত মাছ ধৰিলে মই স্কুলত বিজি থাকিলোঁ আৰু মই ভিডিঅ' বনাব নোৱাৰিলোঁ মাছ ধৰাটো কিন্তু বহুত ভাল লাগিলে বোলে ভতিজাটোৰ লগত হাজবেণ্ডে ধৰিলে ল'ৰাৰ লগত সিহঁতে কৈছে ভিডিঅ' বনাবলৈ নাথাকিলে আৰু মই স্কুলত ব্যস্ত আছিলোঁ তো গাইজ মই মাছ ধৰাটো দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে অকণমান মনটো বেয়া লাগিছে কিন্তু বৰ্তমান মই স্কুলৰ পৰা আহি পাইছোঁ ড্ৰেছ চেঞ্জ কৰাই নাই আৰু মাছখিনি দেখি ইমান বেছি ভাল লাগিছে বহুত বেছি পুঠি মাছ পালে আৰু গাঁৱলীয়া জীৱনত আৰু মাছ খোৱাটো বহুত ভাল লগা এটা কথা মাছ ধৰা মাছ খোৱা আৰু বিশেষকৈ পুঠি মাছ আৰু এনেকুৱা ধৰণৰ পুঠি মাছ পুৰি খাবলৈ বা পিটিকা বনাই খাবলৈ আৰু জোল কৰিও বহুত ভাল লাগে আৰু শক্তিও হয় মাছৰ জোল খালে এইটো লোকেল মাছ যিহেতু আৰু আমাৰ সৰুকৈ নলা এডোখৰ সিঁচি পেলাই ধৰিলে এতিয়া পানী যিহেতু শুকাই যায় এনেকুৱা দিনত আৰু সেইটো কাৰণে ভাল অলপ অলপ সিঁচি মাছটো ধৰি খাই থাকিব পৰা যায় বিশেষকৈ মালৈ বহুত বেছি মনত পৰিছে গাই সঁচাকৈ মাহঁতৰ তাত মাছ মাংস বহুত বেছি খাই থকা হয় যদিও এনেকৈ লোকেল মাছ খাবলৈ নাপায় নলাত ধৰা ধৰি লোৱা এনেকৈ পুঠি মাছ বিশেষকৈ মাটো আগৰ দিনীয়া মানুহ ন তো আগতে জালখন পাতি ভাতৰ চৰুটো পাতি মাছ এজনী ধৰি আনি খোৱাটো মানে আছে অভ্যাস আৰু এনেকৈ মাছ দেখিলে মাহঁতে বহুত হেঁপাহ কৰে পাপাহঁতে এজনী এজনী পুৰি ভাতকেইটা ভালকৈ যোৱাটো মানে আৰু বিশেষকৈ মই এতিয়া এইখিনি পাতত দিবৰ কাৰণে বাচি আছোঁ হাজবেণ্ডে পাত কাটি আনি দিছে আৰু নৰসিংহ পাত দিম লগত টেষ্টৰ কাৰণে মানে গোন্ধটো বহুত ধুনীয়া হয় তেতিয়া আৰু বিশেষকৈ জলকীয়া নিমখ হালধি ইয়াত দিম আৰু ইয়াতে সৰু সৰু দনিকণা ভেচেলি আছে আৰু পুঠি আছে সৰু সৰু এইখিনি মই এক্সট্ৰাকৈ মানে বাচি আছোঁ বৰ্তমান পাতত দিবৰ কাৰণে আৰু এইখিনি ফ্ৰাই কৰিও খাব পাৰিম জোল কৰিও খাব পাৰিম পুৰিও খাব পাৰিম কিন্তু ঠাণ্ডা দিনত যিহেতু জুই পোৱা হয় নহয় জানো ৰাতিপুৱা গধূলি তো এঙাৰত মানে এনেকুৱা এজনী পুঠি মাছ আৰু পুৰি পেলাই পিটিকা বনাই আৰু ভাত সাজ মানে ক'বই নালাগে বহুত তৃপ্তিৰে খাব পাৰি তো গাইছ আজি ভিডিঅ'টো তোমালোকলৈ মানে আগবঢ়ালোঁ ব্লগটো মাছ ধৰাটো দেখাব নোৱাৰিলোঁ যদিও মাছখিনি কেনেকৈ পালোঁ কিমান পালোঁ কেনেকুৱা কি কথা আৰু কেনেকৈ পাতত দি খাবলৈ লৈছোঁ তাকে অকণমান দেখুৱাইছোঁ তো গাইজ প্লিজ নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লাইক কমেণ্ট কৰিবা ভাল লাগিলে লাইক নকৰিলেও প্লিজ নাথাকিবা আৰু কমেণ্ট কৰিবলৈ সময় নাপালেও লাইকটো কিন্তু প্লিজ কৰিবা দেই আৰু কমেণ্ট কৰিবা তোমালোক কেনে আছা আৰু কেনেকৈ কোনে পাতত দি মাছ খোৱা পাতত দি মাছ খাই কোনে ভাল পোৱা আৰু পাতত দিয়া মাছৰ লগত ব্যৱহাৰ কৰা আৰু এনেকৈ পুঠি মাছ খাই ভাল পোৱা নে নোপোৱা আৰু এনেকৈ পুঠি মাছ দেখিলে খাবলৈ মন যায় নে নাযায় নিশ্চয়কৈ জনাবা তেনেহ'লে ঠিক আছে